নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ সুৰজ ব্লগছ চেনেললৈ। আজি গৈ আছোঁ মই লখিমপুৰলৈ। বাইকতে গৈ আছোঁ দাদাৰ লগত। আমাৰ যাত্ৰা আৰম্ভ হৈছিল প্ৰায় 6:30 বজাৰ পৰা। এনেদৰে আমি গৈ থাকিলোঁ। এইখন দলং দেখিব পাৰিছে, এইখন হৈছে নিউ শৰাইঘাট। কাৰণে কৈছোঁ কম বাৰু আপোনালোকক। তাৰ আগতে চাওকচোন আমি ৰাস্তাত কি বস্তু চাই গ'লোঁ বা কি দেখিবলৈ পালোঁ। আমি এনেদৰে গৈ থাকোঁতে বহু নেদেখা বস্তু দেখিলোঁ আৰু মৰমৰ এনেধৰণৰ স্পীড ব্ৰেকাৰ এনজয়। In 400 meters, turn right onto National Highway 15. গুগলৰ এনেদৰে আদেশ অনুযায়ী আমাৰ যাত্ৰা আমি আগবঢ়াই নিলোঁ। গাড়ী কৰিলে এক্সিডেণ্ট হৈ আছে গাড়ী এইটো এম্বুলেঞ্চ।
তাৰপিছতে আমি বগীবিল পালোঁ। ব্ৰহ্মপুত্ৰ পাৰ বগীবিলৰ ওপৰেদি আমাৰ বাইকখন ফুল স্পীডত গৈ থাকিলে।
অকল একেলগতে দেখিবলৈ নাই আৰু এতিয়া হা right side Take the next left to stay on National Highway 15. left হা আৰু 96 কিলোমিটাৰ আছে তো Continue on National Highway 15 for 92 kilometers. কল কেনে দিছে দুটা 10 টকা কল খাইগা খাই দিং হজম হৈ যাব আখনি সোনকালে হজম হৈ দিব সেইকাৰণে খাওঁ কোলাজানত ৰখি ৰঙাচা আৰু জাহাজী কল এটা খালোঁ কৈ থাকচোন কি হয় nhâm 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 গুগা মুখত এয়া বগা পুলিচে আমাক হাত দেখুৱাই ৰখিবলৈ ক'লে ৰখিলোঁ আৰু মুখতে কিবা এটা পিৰিপিৰিকে বজালে আৰু হাত দেখুৱাই আমাক ৰখিবলৈ ক'লে ৰখি আছোঁ চ' ফাইনেলি হাতখন জোকাৰি যাবলৈ ইংগিত দিলে বগা মুখ আগবাঢ়িল এয়া বগা মুখ সপোনতো চাগে তেনে কৰে চাৰিআলি পাৰ হৈ ৰাতি নহয় এতিয়া হেৰি হৈ গ'ল যেতিয়া নকৰে গোগামুখত ধুনীয়া মন্দিৰ শ্ৰী শংকৰ মোচন হনুমান মন্দিৰ গোগামুখত ৰখিলোঁ তোমাৰ 10 মিনিটৰ কাৰণে চাহ খালোঁ তাৰপিছত ধুনীয়া মন্দিৰ এটা আছে এনেই দেখুৱালোঁ ভিতৰত নোসোমাওঁ যিহেতু লখিমপুৰলৈ যাম আৰু ঘূৰি আহিবলৈ দেৰি হ'ব চ' কেতিয়াবা যদি আহে ইয়াত সোমাই যাব পাৰিব ধুনীয়া মন্দিৰ ডাঙৰ ভাল লাগিছে যাব পাৰে পাৰ্ক টাইপৰ বহিব পৰাকৈ বনাই দিছে ভাল লাগিছে আহিব কেতিয়াবা দুলুং অভয়াৰণ্য জয় গণেশ বাবা মধুমণি আইথান এনেদৰে গৈ গৈ আমি আমাৰ গন্তব্যস্থান পালোগৈ লখিমপুৰ লখিমপুৰৰ পদ্মনাথ গোহাঁই বৰুৱা উচ্চ মাধ্যমিক বিদ্যালয় কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ষ্টেচু গতিকে বন্ধুসকল ভিডিঅ'টো যদি ভাল লাগিলে লাইক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব লগতে আপুনি যদি মোৰ চেনেলটোত নতুন হয় তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব
চাই থাকক নেক্সট পাৰ্ট